এনেধৰণৰ হৃদয় ৰেখা যদি কাৰোবাৰ হাতত থাকে তেন্তে এইটোক ভাল বুলি কোৱা নহয়, অশুভ বুলি কোৱা হয়। হাতখনত হৃদয় ৰেখাৰ তুলনাত মগজ ৰেখা আৰু জীৱন ৰেখা অতি উত্তম অৱস্থাত আছে, ভাল অৱস্থাত আছে। জীৱন ৰেখা সহায়ক জীৱন ৰেখা, মংগল ৰেখা বুলি ক'ব পাৰে। আৰু এডাল লগতে পেৰেডেল লাগি থকা এনেধৰণৰ ৰেখা অত্যন্ত খুব সুন্দৰ। দুই ভাগত মস্তিষ্ক ৰেখা ওলোৱা, মগজ ৰেখা ওলোৱা, এইটো অত্যন্ত শুভ বুলি কোৱা হয়। আৰম্ভণি যদি হৃদয় ৰেখা আপোনালোকে দেখা পায় তেন্তে এইটোক অশুভ বুলি কোৱা হয়। দেখিছেনে খুব ধৰণৰ য়ব চিন বনি থকা, এইটোক অত্যন্ত অশুভ বুলি কোৱা। বহুত ডাঙৰ ডাঙৰ সমস্যা উৎপন্ন কৰে। কোনোবা মানুহে আঘাত দিয়ে, কোনোবা মানুহে ঠগে, ধন টকাৰ পইচা হানি হয়, হৃদয় ভঙাৰ কাম কৰে, অন্তৰত আঘাত। কিন্তু ভাগ্য ৰেখা অতি প্ৰবল, খুব ভাল অৱস্থাত আছে। এয়া দেখিছে চন্দ্ৰৰ স্থানৰ পৰাও এডাল ভাগ্য ৰেখা ওলোৱা, ইও অত্যন্ত শুভ বুলি কোৱা হয়। এনেধৰণৰ